হেল্ল' গাইছ, আজি গৈ আছোঁ ঘূৰিব চুকলে, মানে পাৰ্কত গৈ আছোঁ ঘূৰিব। ইয়াৰ লগ আছে, বহুত দিন ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত। জানো মই কিবা কিবি কামত ব্যস্ত হৈ থাকোঁতো, সেইকাৰণে বলকচোন কি কি দেখাব পাৰোঁ নাজানো। ছোৱালী দেখাম কিন্তু ছোৱালী তো আজিৰ পৰা ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, আৰু ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম। আপোনালোকে চাব আৰু অলপ মৰম চৰম কৰি দিব। 350টো ৰেডি হ'লে আৰু 1K কৰি দিয়ক সোনকালে। গোটাই ভাঙিল মানে পৱনদাৰ দোকান চোকান চেচ গোটাই ভাংলাকে ইয়া সব চেচ মানে চব চেচ। পৱনদাৰ দুখ বহুত। তো দলঙৰ কাষত ৰখলো মানে ভিউটা ইয়া, আৰু বাকী 3 কেমেৰা ধৰবি এইবাৰ, মানে মোক চলাব দিছে এইবাৰ। মানে ইয়াৰ ভাগৰ লাগিছে বোলে, ই যি কৰে কৰক ভাই, খালি মোবাইলটো নেপালি হ'ল। कौन है ये लोग कहां से आते हैं আপোনালোকে চাব হা। तो गाइस আমি इधर যাইছো, ये हमारे यूट्यूबर, ये है लड़की लड़की लड़की। কি রাহুল কি চালি চল মেৰা মজাক। তো এনেকৈ গৈ আছোঁ গাড়ী চলাই চলাই, মানে অসুবিধা দেখা পালক মানে মই যিটো ভিডিঅ' কৰি আছিলোঁ, মানে অৰ্জুনৰ ঘৰৰ ঘৰটো দেখাম বুলি কৈ আছিলোঁ। মানে গাড়ী চলাই আছিলোঁ, বতৰটো আহি যায় আৰু কেমেৰাৰ কেনেকুৱাকৈ ফুলকৈ আৱাজ ওলাই, সেইকাৰণে আৰু লগাব লাগিছে। ফাইনেলি অজয়দাৰ ঘৰ পাম, অকণমান অলপ মানে এনেকৈ গৈ আছোঁ। আৰু মানে বতাহটো আহি আছে, ভইচটো কেনেবাকৈ আহিব পাৰে মই নাছিলোঁ, কিন্তু গম পোৱা নাই দেই। ফালটোকে ভিডিঅ' বনাই আছোঁ আজি, মানে পাৰ্কত যামতো সেইকাৰণে। আৰু এনেকুৱাই অজয়দাৰ ঘৰটো বিচাৰি বিচাৰি পালোঁ, মানে ভইচটো আহিছে সেইকাৰণে এইটো অজয়দাৰ ঘৰটো চাই লওঁ আপোনালোকে। এইটোৱে অজয়দাৰ ঘৰ, আপোনালোকক দেখালোঁ দেই। এতিয়া পাৰ্কত বলক, আপোনালোকে অজয়দা নাই মানে পামে আৰু অকণমান আছে প্ৰাকটো। বাকী ইটো চবটোৰ নামটো কিবা এই ডাঙৰে কেনে ইটো চবটোৰ নামটো নাছিলোঁ দেই। কমেণ্টত ক'বচোন কোনোবা যদি ইয়াৰ পৰা ভিডিঅ' চাই আছে, চুকলেৰ পৰা হ'ব চবে। গৈ আছোঁ আৰু ইটোৱে চবটো কমেণ্ট কৰি জনাবাচোন আপোনালোকে যদি জানে এইটো কি চব। ফাইনেলি পালোঁ, এইয়া গাছগিলা চব ভিতৰত আছে, মানে ছোৱালী ধুনীয়াৰ আছে। আপোনালোকক যদি লাগে আহিব একদিন, अभी मजा आएगा ना भिड़ो। মোক কণ্টেক্ট কৰিব, নাম্বাৰটো তলত দিয়া আছে। বাকী ইনষ্টাত যাব, ৰাহুল বড়ো 396 বুলি আছে, জলদি হ'ল পাই যাব। এয়া পালোঁ আৰু ফাইনেলি আহি পালোঁ আমি পাৰ্কত। মানে গেটলৈকে যাওঁ ৰ'বা, ভয়হে লাগছিচোন এইবাৰ ভিডিঅ' বনাবা, ইমান মানুহ ভয় লাগছে ছোৱালী ছোৱালী হা নাচাই তিনিটা আছে ইয়াৰ কলেজত। कैसा लगा मेरा मजाक? ফাইনেলি পাৰ্কত সোমিলোঁ আমি। মানে ইয়াতে টিকেট চিকেট কাটোঁতে কিবা হৈছিল আৰু চাই লওক। মানে পাৰ্কত দাদাহঁতো আহি পাইছে এইবাৰ, চেচ যোৱা আমি পূৰা প্ৰতি পাতা হ'ম। দাদাহঁতো আহি পাইছে, কেনেকৈ বা আহি চাওঁ নেকি। ছোৱালী গুপচুপ খাম দেই, এই চাফা কৰিব নোৱাৰা বেছি। তো গাইছ মানে ইয়াতে বেছি ফুল নাই, এতিয়া মানে ছিজন নাই না ফুলৰ, এইগিলাই আছে আৰু সি মানে লাজ কৰি আছে কেমেৰাডাল বাই কিয়াবা। এই কিয়ানো মানে এতিয়া আমি ফটো উঠোৱা যাই আছোঁ, আৰু মানে এতিয়া চব কাপোৰ লাগে পাৰ্কত, এইটোৱে আমাৰ আৰু ছিংগল চলি আৰু আপোনালোকে যে কমেণ্ট দিছে, ভাল ভাল দিছে দেই, একেবাৰে ভাল ভাল কমেণ্ট দিছে। আৰু কিয় দিছোঁ ৰ কিবা এটা চিএফ আছে না নাই কৈ থলোঁ, নাই মোৰ চিএফ অলৰেডি। এনেকৈ আবদা দি ঘূৰি আছোঁ, আৰু মানে ছিংগল চুলি ঘূৰিয়ে থাকিব লাগিব না। আৰু ইয়াৰ জোলনাইগিলা সৰু চুলিগিলাৰে আৰু মায়াক চায়াক আনছি
ফুলাতে ঘূৰি আছে আৰু এনেকৈ মানুহ আছে মানুহ আছে য'ত বহিবা খুজো চবতো মানুহ আছে কাপল চব দেখাবও নোৱাৰা না পিছত চুপ চুপ খাম না লাই আহিবি নেকি টিকেটটো যে লৈ আছে এয়া টিকেটটো চাই লওক যদি আহে টিকেটটো স্ক্ৰীনশ্বট মাৰি লৈ আহিব তো পাৰ্কত আহি এনেকৈ বহি আছোঁ আৰু কিলা চবেই আছে এয়া বহিয়ে থাকিব লাগিব অলপ পিছত ফটো উঠিম মানে অলপ ৰাতি হ'লে ভাল মানে লাইট চাইট আহে মজা লাগে যদি আপোনালোকে আহে কমেণ্ট কৰিব মই আনিম মই খুৱাম আপোনালোকক খালি টিকেটৰ ভাড়াটো আপোনাৰ 20 টকা দিছিল হা 20 টকা ভিজাৰি হৈ আছে ৰ'বা টিকেটৰ দাম 20 টকাতে আমাৰ পৰা বেছি নহয় 7 কিলোমিটাৰ আহোঁতে 10 মিনিট লাগছে কমেও আমি 40 মানত আহিছোঁ আৰু বলনি মৰিম একো নহয় তো পাৰ্কত আহি এনেকৈ ঘূৰি আছোঁ এই বাবু ঠিকলে হাইন হাই হাই খাই দে মানে দাদাৰ লগত খালি চট ভিডিঅ' ল'ব পৰা নাই মই হয় পাই শিকলো মা খবৰ নাই ये राहुल का बच्चा है ये माय बैक ये यूट्यूबर है তো বাবু কিবা দাদাৰ লগত আহিছে আমি গম নাপাওঁ আহিছে বুলি হঠাৎ আহি গৈছে জানা গাইছ হাই বুলি ক হাই বুলি ক চেনেলটো চা বুলি ক চবক भाई मारो मुझे मारो গাইছ ই মানে ভিডিঅ' বনাই আছে তো আপোনালোকক কি দেখাব পালোঁ নাজানো মানে পুলিচ আহিছে গাইছ আমি এইটো হেলমেট চেলমেট মানে কাষতে 7 কিলোমিটাৰ এতিয়া হেলমেট আনি দিয়ে জেলতো যাওঁ ক'ত যাওঁ ইমান খোজ মানে ইয়াৰ ফাৰ্ষ্ট মানে আপোনালোকক কি দেখাব পালোঁ ময়ে গম পোৱা নাই মানে আৰু দাদাহঁতক ফটো চটো উঠাই দিলোঁ আমি দুইজনে আছোঁ আৰু এয়া মাজত কাপোল চাপল বহি আছে মানে জুম কৰি দিব নোৱাৰা দেচোন দেখা পালে আৰু পিঠি চিঠি ফালাই দিব ন আৰু কিবা আৰু কলিতা ব্লগছৰ ঘৰত যাম কালি বা পৰহি আপোনালোকে দেখা পাব আৰু অলপ দেখাম আপোনালোকক তো আমি পাৰ্কৰ পৰা ওললো আৰু এয়া আপোনালোকে চাই লওক মানে চিনেমেটিক শ্বট না কি বুলি কয় এইটোৱে চাই লওক এইখিনি আৰু মানে 20 টকাকৈ বহুত ফেমাছ মানে সদায় মানুহ হয় কমেও 200-300 মান মানুহ হয় এই দিনটোত তো পাৰ্কৰ পৰা ওললো আৰু এই মানুহবিলাক আহি আছে আর কম ফটো উঠছো মানে ভিডিঅ' বনাবই পৰা নাই মানে 30 কপিমান ফটো উঠছি তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল আপোনালোকক কি দেখাব পাৰলোঁ নাজানো মানে আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ ন মানে অলপ লাজৰ টাইপ আহিছে আৰু বাকী কলিতা ব্লগছৰ ঘৰত যাম এদিন আৰু মাতি আছে মোক মানে এই বেয়াই পাইছে কিজান মানে সদায় মন মাৰে আহিবি মানে সিহঁতৰ ঘৰটো এইখিনিতে চুলে কাষতে আৰু একদিন আহিম ইয়াৰ লগতে আহিম না আহিম না নাই আহিম ছোৱালী চাম সিহঁতৰ গাঁৱত গ'লে ধুনীয়াৰ ছোৱালী দে আজি ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে বেলেগটো দবাই দিব বাই টাটা নেক্সট